মাশাআল্লাহ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে এটা ভাল খবৰ 13 ফেব্ৰুৱাৰী দিন গৈ ৰাতি মুছলমানসকলৰ পবিত্ৰ শবে বৰাত ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ শবে বৰাতৰ নিশা কোটি কোটি মুছলমানে শবে বৰাতৰ নিশা নামাজ পঢ়ি আল্লাহৰ ওচৰত দোৱা কৰিব ফুল বা পাপৰ ক্ষমা প্ৰাৰ্থনা কৰিব আল্লাহৰ ওচৰত কেন্দ্ৰীয় হিলাল কমিটি অসমৰ সভাপতি মৌলানা শেখ ফখৰুদ্দিন আহমেদ কাছিমি আৰু সম্পাদক প্ৰধান আলহাজ ইমদাদ হুছেইনে এক বিজ্ঞপ্তিযোগে জনাইছে অহা ইংৰাজী 13/2/2025 তাৰিখ বৃহস্পতিবাৰে দিনগৈ ৰাতি ভাৰতবৰ্ষৰ লগতে অসমতো পবিত্ৰ শবে বৰাত পালন কৰা হ'ব বুলি জনাইছে এই কেন্দ্ৰীয় হিলাল কমিটিৰ তৰফৰ পৰা সমূহ অসমবাসী ৰাইজলৈ শবে বৰাতৰ শুভেচ্ছা জনায় কেন্দ্ৰীয় হিলাল কমিটিয়ে অসমে শবে বৰাতৰ দিন তাৰিখ ঘোষণা কৰাৰ পাছত উৎফুল্লিত মুছলমান সমাজ 13 ফেব্ৰুৱাৰী অৰ্থাৎ বৃহস্পতিবাৰে দিন গৈ ৰাতি অসমৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত পালন কৰা হ'ব শবে বৰাত ধৰ্মীয় বিশ্বাস অনুসৰি শবে বৰাতৰ নিশা নামাজ পঢ়ি আল্লাহৰ ওচৰত দোৱা কৰিলে ক্ষমা কৰি দিয়ে পূৰ্ব কৰা সকলো পাপ যাৰ বাবে শবে বৰাতত সৌভাগ্য নিশা বুলি মানি চলে মুছলমান সমাজে সকলোৱে কমেণ্টত আমিন লিখি ভিডিঅ'টো শ্বেয়াৰ কৰি সকলো ইছলাম ধৰ্মাৱলম্বী লোকসকলক জনাই দিব বুলি আশা ৰাখিছো নিউজ ডেস্ক ৰিপৰ্ট নিউজ এনি অসম